আমাৰ নেশ্যনেল হাইৱে PWD আৰু কণ্ট্ৰাক্টৰবিলাকৰ লগত আমি গেলেপুলৈ যোৱা যিটো ৰাস্তা তাৰপিছত আপোনাৰ বিছমুৰীৰ পৰা উল্টা পানী হৈ চৰভাং ভূটানলৈ যোৱা ৰাস্তা আৰু আমাৰ চাপাগুৰিৰ পৰা মানে কয়লা ময়লা হৈ আমটেকালৈ যোৱা যিটো ৰাস্তা সেই ৰাস্তাৰ আমি অলপ মানে কঠিনটো ল'লোঁ আৰু তাতে অলৰেডি কামবিলাকতো চলি আছে আমাৰ 32 কোটি টকাৰ যেটো মানে কি কয় বিছমুৰীৰ পৰা উল্টা পানী যেটো ৰাস্তা ভূটানলৈ যোৱা চৰভাং ৰাস্তা এটা অলৰেডি হৈ গ'ল টেণ্ডাৰ চেণ্ডাৰ হৈছে আৰু কম দিনৰ ভিতৰতে সেই কাম আৰম্ভ হ'ব নতুন এটা টেকনলজিৰ দ্বাৰা এই কামটো কৰিব বিচাৰিছে তথাপিও 1-1.5 বছৰৰ ভিতৰত কমপ্লিট সম্পূৰ্ণ হ'ব বুলি কৈছে আৰু মটৰেবল অতি শীঘ্ৰে হৈ যাব আৰম্ভ হোৱাৰ পিছত ইয়াৰ পিছত আমাৰ যেটো গেলেমফুলৈ যোৱা ৰাস্তা মানে সামতাইবাৰীৰ পৰা ভূটানলৈ যোৱা ৰাস্তা অলৰেডি আমাৰ কিছু মেৰামতিটো চলি আছিল বাকি যি পৰচুন আছে আমাৰ মানে কিবাৰ পৰা কি শান্তিপুৰৰ পৰা আমাৰ দেউশ্ৰী আৰু দাঁতগাড়ী লৈকে তাত এইখিনিৰ কাৰণে 15 কোটি টকা আৰু মানে হৈ গ'ল আৰু 15 কোটি টকা এতিয়া কামটো আৰম্ভ হ'ব অহা 2 মাহৰ ভিতৰত এতিয়া সেই ৰাস্তাটো কমপ্লিট সম্পূৰ্ণ কৰিব আজি আমাক কথা দিলে মানে বিভাগে আমাৰ চিভ ইঞ্জিনিয়াৰো আহিছিলে আৰু নেশ্যনেল হাইৱে অথৰিটিৰো মানে আছিলে কণ্ট্ৰাক্টৰো আহিছিলে গতিকে 2 মাহৰ ভিতৰত গোটেই কাম সম্পূৰ্ণ হ'ব আজি MLA মানে যেটো টিম আছে আমাৰ বিধানসভাৰ টিম তাতে সেইখিনি প্ৰতিশ্ৰুতি দিব ইয়াৰ পিছত আমাৰ জিটুৰিৰ পৰা আমগুৰি বা আমটেকা কয়লা ময়লা হৈ যেটো ৰাস্তা এই ৰাস্তা আমাৰ দ্ৰুতগতিত চলি আছে কিন্তু তাত কিছুমান মাটি বাৰীৰ ইস্যু আছিলে এইটো সলভ হোৱা নাছিল কোনোবা এলেকাত যিবিলাক কম্পেনসেশ্যন পাব লাগে এইটো সেটেল নোহোৱাৰ কাৰণে কিছুমান কামটো আগবাঢ়িব পৰা নাই তাৰপিছত ইয়াৰ ভিতৰতে আমাৰ প্ৰায় আপোনাৰ 30 কিলোমিটাৰ ৰাস্তা কনক্ৰিট মানে পাক্কাৰ আছে এই পাক্কাৰ ৰাস্তাখিনি মানে কৰিবলৈ যাওঁতে বহুখিনি মানে কিবাটো মেইনটেইন কৰিব লাগে নিয়মটো মানি চলিব লাগে এটোৰ কাৰণে এটো অলপ সময় ল'ব বাকি যিখিনি পৰচুন ব্লেক টপিঙত হ'ব হেতু আমাক আজি মানে মাৰ্চ এপ্ৰিলৰ ভিতৰত মানে বাৰিষা হোৱাৰ আগতে এই ৰাস্তাটো সম্পূৰ্ণ হ'ব বুলি আমাক আজি কথা দিছে আৰু আজি মণ্ডল আৰু আমাৰ চক্ৰ বিষয়া সব ইয়াত আহিছিলে গতিকে মাটিৰ ভেজালটো তেওঁলোকে 1 মাহ 2 মাহৰ ভিতৰত গোটেই সম্পূৰ্ণ কৰি দিব বুলি কৈছে আৰু তেওঁলোকে BTC অথৰিটিলৈ পঠাইছে দুটামান প্ৰপ'জালটো একেলগে হৈ অহা নাই গতিকে আমি আমাৰ আজি এছেম্বলি টিম ইয়াত আহি আমি যি আলোচনা পাইছোঁ এইটো আমি BTC অথৰিটিক অনুৰোধ জনাম যিমান পাৰে সোনকালে অফিচিয়েল কামখিনি কৰিব লাগে এইখিনি মানে কাম গতিকে 3টা ৰাস্তাৰ মানে যিখিনি সুবিধা অসুবিধা আজি কথা পাতি বিভাগীয়ভাৱে সবকে দায়িত্ব দিয়া হৈ গ'ল সেইবোৰ যাতে মানে খেলাথিলি হৈ ফালে ৰাইজৰ মানে যি কাম আজি বজি আছে সেইটো যাতে বজি নাথাকে আৰু সময়মতে যাতে সম্পূৰ্ণ হয় গতিকে আশা ৰাখিছোঁ কালি পৰখেৰ পৰা এইটো এক্সিকিউট হ'ব আপোনালোকেও দৃষ্টি ৰাখিব গতিকে এটা বিধানসভাৰ টিম আহিছে সকলো বিধায়ক ইয়াত আছিলে বিষয়াসকলো আছে আৰু আমাৰ গোটেই ইয়াৰ দায়িত্বত থকা কৰ্তৃপক্ষ বিভাগৰ মুৰব্বীবিলাকে আছিলে গতিকে মই ভাবোঁ এই আলোচনাত যিখিনি সিদ্ধান্ত হৈছে এয়া গোটেইখিনি মানে কাৰ্যক্ষেত্ৰত ৰূপায়িত হ'ব